লিগেল আছিল চিটিং কৰা আপোনালোকৰ খুচি পাব্লিকৰ বিশ্বাস উঠি গৈছে আপোনালোকৰ জিন্দগী ভৰসা নকৰে আৰু জিন্দগী ভৰসা নকৰে আমাৰ এই টংলাবাসী ৰাইজে জিন্দগী ভৰসা নকৰে এই চলিকেইটা হেৰাইছি আপোনালোকে পুলিচ হেলমেট চিটিং কৰি আছে তাতে কিয় বিচাৰিলা এইটো যে জেলত যে আছে যে চালানখন লিখাব লাগে আমাক ট্ৰেন্সফাৰ চালানখন আমাক লিখাব লাগে না আপুনিতো বুজি পায় তালাটো কিয় মাৰিছে যদি ইয়াত ইয়াতে যদি নিৰাজে যদি ইয়াত নাই তালাটো কি আপোনালোকক ভয় কৰিব লগা কি আছে একেলগে থাকিব লাগে সহায় কৰিব লাগে আমাকো মানে কি হেলমেটৰ চেকিং এইবিলাক বন্ধ কৰক হয় ভালৰ কাৰণে কৰিছে আপোনালোকে কিন্তু সিদিনাখন ডিউটিটোত মানে হেলমেটৰ ডিউটি কিয় পালে ইম্পৰ্টেণ্ট হ'ল চলিকেইটা ইম্পৰ্টেণ্ট হ'ল হেলমেটৰ চেকিং হ'ব লাগে নে চলি দুটাক বিচাৰিব লাগিছিল উত্তৰ দিয়ক আপোনালোকে কওক ছাৰ কওক আপোনালোকে হেলমেটৰ চেকিং দিনাখন কিয় হৈছে আমাৰ ঘৰতে চাৰ্জন গৈছিল ভালৰ কাৰণে কৰিছে আমিও জানো ঠিক আছে বন্ধুতে দৰকাৰী কথাখিনিৰ ওপৰত আপুনি কোৰ্টে এটা উচিত ব্যৱস্থা দিব লাগে উচিত ন্যায় দিব লাগে না আমি গোটেইখিনি বস্তু চাই আছিলোঁ তো ইনভেষ্টিগেশ্যন এনেকুৱা নহয় যে আমি পোষ্টমৰ্টেম ৰিপৰ্ট অহা নাই লগে লগে নিদিয়ে বাইদেউ পোষ্টমৰ্টেম ৰিপৰ্ট লগে লগে নিদিয়ে আমি যেতিয়া পাওঁ আমি লগে লগে কপি দিছোঁ আমি নই কৰা নাই যে বেলেগখন হাতিব নোৱাৰে আমি এই বস্তুটো চাই আছোঁ আমি চাই আছোঁ মই জানো মানে এই নহয় নেকি আপোনাৰ
নহয় বুলি আমি অকলে দুটা ল'ৰাক লৰাই তেওঁলোকে এটা 12 বছৰ 13 বছৰ কাটিব ইমান সহজ নহয় অকলে আমাৰ বাইদেউ যিখিনি কৰিব লাগে আমি গোটেইখিনি কৰি যাব আমাক ৰাখি কেনে কৰকচোন একো নহয় 200 একো নহয় শাস্তিটো আমি দিব নোৱাৰোঁ আদালতে দিব শাস্তিৰ অধিকাৰী আমি নহয় সেইকাৰণে জাগাত বহি আছে আকৌ মাৰিব যাব মাকক তেতিয়াওতো আপোনাৰ সন্দেহ কৰা নাই আনকি তাৰপৰা অসমৰ সময়তো আপোনালোকে সন্দেহ কৰা যিজন ব্যক্তিয়ে ধৰা এজাহাৰ দিবলৈ আপুনি ডাউট কৰিছে আমাক নকলে এইটো আমাক যদি ঠিক আছে বাইদেউ আমাক তদন্ত কৰিবলৈ দিয়ক আৰু আমি বাইদেউ তাকে কৈছো মই আমাক তদন্ত কৰিবলৈ দিয়ক আমি চাৰ্জশ্বিট দিম টাইমত আমাক নকলে এইটো আমাক যিটো আমি উদ্ধাৰ কৰিব আপোনালোকে নাই আমাৰ লগত থকা নাই আপোনালোকে আমাৰ লগত থকা নাছিলে এইখিনি ঠিক আছে বাইদেউ আমাক তদন্ত কৰিবলৈ দিয়ক আৰু আমি বাইদেউ তাকে কৈছো মই তদন্ত কৰিবলৈ দিয়ক আমি চাৰ্জশ্বিট দিম টাইমত ইয়াতো নহয় নিৰাজ বুলিয়ে নহয় মামাক আৰু তিনিটা জাগাৰ পৰা ইয়ে দুজনক কিয় আনালে মাকে আৰু জীয়েকতো আৰামত ভাত খাই আছে পুতাকক বুদ্ধি দি এৰি সময় লাগিব এতিয়া ফৰেনচিকত লৈ গৈ বস্তুখিনি পেলাই ছাৰ ৰিপৰ্টটো লগতে দিয়ে বুলি মই ক'ব নোৱাৰো তেওঁলোকৰ প্ৰচেছ চবুত লাগে না আপোনালোকক চবুত লাগে দিব লাগিব আপুনি আহিব ভালকে দিব ছোৱালী আছে এবাৰ আহক আমাৰ লগত আপুনি আমাৰ লগত বহি যিখিনি কথা আছে আপুনি কওক ঠিক আছে বাইদেউ আমি এইখিনি গোটেইখিনি কথা পাতিম পাৰ্চনেলি ইয়াত নাপাতো ভিতৰত যায় কিনে কথা কৈছে যে মোৰ ল'ৰাই এনেকুৱা কাম কৰিব বুলি মই জীৱনতো আমাৰ তাৰমানে সিদিনাখন যোনদিনাখনে কাণ্ডটো কৰিছে গম পাইছে মাকে নাপোৱা নাই বুলি নিউজ চবতে ভাইৰেল হৈয়ে গৈছে অল ইণ্ডিয়াত ভাইৰেল হৈ গৈছে তো মাকেতো গম পাবই তো মোৰ ভাগিনীয়ে ফোন মাৰি কেনে কৈছে যে আপোনাৰ ল'ৰাই বোলেচোন মুৰ্গী এটা কাটিব নাজানে তো সেই ল'ৰাই এতিয়া কেনেকৈ ল'ৰাটোক মই আমাৰ নিজৰ ভাই দুটাক মাৰিব লাগিছে কৈছে মাকে কৈছে যে মোৰ ল'ৰাই সেনেকুৱা কেতিয়াও কৰিব নোৱাৰে ই কৰিছে মোৰ ল'ৰাই কি হ'ল আচলতে তাৰ সংগই বেয়া কৰিছে যেতিয়াৰ পৰা পাই কলেজত গ'ল তেতিয়াৰ পৰা সি বেয়া হৈছে তেতিয়াৰ পৰা বেছি আজি বোলে বেছি দিন হোৱাই নাই এজন মাইকী অলপ আগত কৈছিলে মোক শুনা পাইছোঁ মই নিজে কাণেৰে মাইকী এজনক বোলে ল'ৰা এটাক বোলে দম দিছে